গোসাইগাঁৱৰ বুকুত এখন শিক্ষা প্ৰতিষ্ঠান অসম চৰকাৰৰ যি প্ৰতিযোগিতামূলক পৰীক্ষা যি গভৰ্ণমেণ্ট জবৰ যি প্ৰিপাৰেশ্যন তাৰ যি প্ৰস্তুতি তাৰ বাবে আমি এটা শিক্ষা প্ৰতিষ্ঠান ইয়াত আজি আমি আৰম্ভণি কৰিলোঁ নেক্সট ৰেংক অসম নামেৰে। আৰু ইয়াত আমাৰ বিভিন্ন চৰকাৰী চাকৰিৰ যি পৰীক্ষাবোৰ আছে আপোনালোকে গম পায় আজিৰ ডেটত অসমত এটা বেলেগ বাতাবৰণৰ সৃষ্টি হৈছে। আজিৰ ডেটত ADRE, অসম পুলিচ বা বিভিন্ন যি পৰীক্ষাবোৰ আছে ফৰেষ্টৰ পৰা আদি কৰি কেন্দ্ৰীয় চৰকাৰৰ SSC, ৰেলৱেত বহুত ভেকেঞ্চি ওলাই আছে। আৰু আন চহৰৰ দৰে আমাৰ গোসাইগাঁও অঞ্চলটোও যাতে পিছ পৰি নাথাকে তাৰ বাবে আমি অফলাইন তাৰ লগতে আমাৰ এইখন গোসাইগাঁও ইনষ্টিটিউটৰ পৰা বা প্ৰতিষ্ঠানৰ পৰা যাতে আমি গোটেই অসমৰ ল'ৰা ছোৱালীক যাতে আমি শিক্ষা প্ৰদান কৰিব পাৰোঁ তাৰ বাবে আমি এখন শিক্ষা প্ৰতিষ্ঠান আমি ইয়াত আজি আৰম্ভ কৰিলোঁ। আৰু আশা ৰাখিছোঁ যে ইয়াৰ পৰা আমাৰ যি ল'ৰা ছোৱালীবিলাক আছে, আমাৰ যি ভাইটি ভণ্টিসকল আছে তেওঁলোকে বহুত বেছি বেনিফিট পাব। আৰু ইয়াত অকল খালি চৰকাৰী চাকৰিৰ পৰীক্ষাৰ প্ৰস্তুতি নহয়, আপোনালোকে ইতিমধ্যে জানে যে নীট এক্সামৰ যি প্ৰস্তুতি তাৰ লগতে যি ফাউণ্ডেশ্যন ক্লাছেছ 8, 9, 10, 11, 12 কাৰণ এইখিনি হৈছে আমাৰ শিক্ষাৰ এটা ভিত। আৰু তাৰ পৰাই যদি আমি এজন ষ্টুডেণ্টক যদি একদমবাৰে ৰেডি কৰিব পাৰোঁ, আজি যেনেকৈ আমাৰ এইখন উদ্বোধনী অনুষ্ঠানত আমাৰ সন্মানীয় মহকুমাধিপতি আমাৰ IAS বিষয়া তেওঁলোক যিহেতুকে আহিছিলে তেওঁলোকে আমাক বহুতখিনি এডভাইচ তেওঁলোকে আমাক কৰিছে যে ল'ৰা ছোৱালীসকলক সৰুৰ মানে যিহেতু আফটাৰ 12 যাতে NDA বা তেনেকুৱা যি বিভিন্ন প্ৰস্তুতিবোৰ যাতে আমি ইয়াত যাতে আমি দিব পাৰোঁ। তো আজি আমি জাষ্ট ইয়াত এটা ক্লাছৰুম, এটা হাইব্ৰিড ক্লাছৰুম আপোনালোকে দেখা পাইছে আমি আজি আৰম্ভণি কৰিলোঁ। আমি আগন্তুক দিনত এটা ডাঙৰ এটা প্ৰজেক্ট আমি এটা নিশ্চয়কৈ এটা মিছন আমি এটা হাতত ল'ম। আৰু নিশ্চয়কৈ এইখিনি যি নেক্সট ৰেংক অসম ইয়াৰ পৰা আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালী ভাইটি ভণ্টিসকলে বহুতখিনি ভাল বেনিফিট পাব, নিজৰ জীৱনত আগবাঢ়িব পাৰিব। এতিয়া বিষয়টো হৈছে এনেকুৱা যে অভিজ্ঞতা একচুৱেলি যদি ক'বলৈ যাওঁ আমি বিভিন্ন ডাঙৰ প্লেটফৰ্মত আমি পঢ়াইছোঁ ইতিমধ্যে। মই এইটো প্লেটফৰ্মত আমি ইনষ্টিটিউটবিলাকৰ নাম আমি ক'বলৈ নাযাওঁ, বাট বহুতে আমাৰ কাষত বহুত ষ্টুডেণ্টে ইতিমধ্যে পঢ়িলে আৰু আমি গুৱাহাটী, কলিকতা, দিল্লীত আমি বহুত পঢ়ালোঁ। কিন্তু এতিয়া আমি যেনেকৈ ইয়াত আহি গ'লোঁ নিজৰ হোম টাউন, নিজৰ জন্মস্থান য'ত আমাৰ, তেনেকৈ কিন্তু আমাৰ ইয়াত কিন্তু বহুত ভাল শিক্ষক আছে যিসকলে বাহিৰত পঢ়াইছে নিজৰ জেগাত। আজিৰ ডেটত আমি একেলগতে আহিছোঁ যে নাই আমি আৰু কিমান বাহিৰত আমি থাকি কিনে এইটো কাম আমি কৰি থাকিম। আমাৰ নিজৰ যিটো স্থান, আমাৰ নিজৰ যি জন্মস্থান, আমাৰ হোম টাউন, এইখিনি এৰিয়াটোক আমাৰ ভালকৈ আগত ডেভেলপ কৰিব লাগে। কাৰণ আমি যেতিয়াই বাহিৰত যাওঁ আমাক আগত চবে এইটোৱে সোধে যে আপোনাৰ ঘৰ ক'ত, আৰু য'ত মোৰ ঘৰ সেইটো অঞ্চল যদি মই ডেভেলপ কৰিব নোৱাৰোঁ, আমি যদি সেইটো অঞ্চলক আগবঢ়াই লৈ যাব নোৱাৰোঁ তেনেহ'লে কিন্তু আমি বহুত পিছ পৰি থাকিম। তো সেইকাৰণে মানে আমাৰ যিটো টীম এইটো বহুত অভিজ্ঞতা সম্পূৰ্ণ টীম। আৰু ইয়াত বাহিৰৰ কিছু ফেকাল্টিও আছে, লগতে আমাৰ ছাবজেক্ট স্পেচিয়েলিষ্ট আমাৰ লোকেল এৰিয়াৰ পৰাও কিছু আছে। মেক্সিমাম আমাৰ বাহিৰৰ পৰা আহিছে, গুৱাহাটী, কলিকতা, ৰাজস্থান, এইৰ পৰা আমাৰ ইয়াত আহি তেওঁলোকে গাইডেঞ্চখিনি প্ৰভাইড কৰিব।